हेलो फ्रेंड्स मैं निको पेट्रोलुक्स गुवाहाटीर পৰা আজি আপোনালোকৰ কাৰণে আকৌ এটা নতুন ভিডিও লৈ আহিছো আজিৰ ভিডিওটো বহুত ইন্টাৰেস্টিং হ'বলৈ গৈ আছে বিকজ আজি আমি আপোনাৰ কাৰণে ফিডব্যাক ভিডিও লৈ আহিছো আমাৰ ডিলাৰ এজনৰ পৰা সো নমস্কাৰ স্যাৰ প্ৰথমত আমাৰ ভিউৱাৰ্ছৰ কক আপোনাৰ নামটো জনাব আৰু আপুনি কোনটো এৰিয়াত ডিল কৰি আছে সেইটো জনাব হয় নমস্কাৰ ভিউৱাৰ্ছ মোৰ নাম মোহাম্মদ আফজাল হক মই বকো হুনকুলি এৰিয়াৰ পৰা আহিছো মই ইয়াৰ কোম্পানীৰ পৰা ডিলাৰশ্বিপ লৈছো হয় সো আপুনি আমাৰ লগত জড়িত হোৱা কিমান সময় হ'ল স্যাৰ মোটামুটি 6 মাহ মান হৈছে আচ্ছা হয় সো আপুনি ধৰক আমাৰ কোনটো ব্ৰ্যান্ডত ডিল কৰি আছে স্যাৰ নিটকো ব্ৰ্যান্ডত ডিল কৰি আছে ন এতিয়া ধৰক আপুনি যেনেকৈ নিটকো ব্ৰ্যান্ডত ডিল কৰি আছে সো আপুনি মাৰ্কেটৰ পিনে গৈ আছে মাৰ্কেটৰ পৰা কেনেকুৱা ৰেসপন্সটো পাই আছে ধৰক কোৱালিটিৰ কাৰণে বা পেকেজিংৰ কাৰণে বহুত ধুনীয়া এইটো বহুত ধুনীয়া মোক ফিডব্যাক দি আছে কাস্টমাৰে বহুত মানে এইটো আদৰি লৈছে বস্তুটো ভাল বহুত ইঞ্জিন অয়েলটো বহুত ভাল ফিডব্যাকটো বহুত ভাল পাইছো মই আচ্ছা কাস্টমাৰে ফিডব্যাক দি আছে মোক হয় যাৰ কাৰণে মই মানে এইটো বিজনেছ লাগি আছো পুৰা সো ধৰক আপুনি আমাৰ ধৰক নিটকো প্ৰডাক্টটো যে ইউজ কৰি আছে মানে বেলেগ কোম্পানীৰ পৰা আমাৰ নিটকো প্ৰডাক্টটো কিয় ইউজ কৰি আছে মানে কি ডিফাৰেন্স তেনেকুৱা পাইছে বা কি ভাল পাইছে যে আপুনি নিটকো প্ৰডাক্টটো ইউজ কৰি আছে এইটো এক নম্বৰ ডিফাৰেন্স পাইছো যেটো তাৰমানে ফিডব্যাক পাইছো মই গ্ৰাহকৰ পৰা প্লাস মানে গ্ৰেজৰ মালিকৰ পৰা যে এইটো ইঞ্জিন অয়েল যেতিয়া মানে হেৰি বাইকত ঢালে হয় তেতিয়া মানে বাইকটো একদম ঠাণ্ডা হৈ যায় গৰম নহয় এক নম্বৰ কথা এইটো প্লাস পয়েন্ট এইটো যেনেকুৱা মানে আপোনাৰ 50 কিলোমিটাৰ ৰান কৰিব এটা বাইকত ৰান কৰাৰ পিছত একদম ঠাণ্ডা কুল ইঞ্জিনটো একদম কুল থাকে এইটো একদম মানে জেনুইন মানে এটা ইঞ্জিন অয়েল হয় যাৰ কাৰণে মানে এইটো লাগি আছে আচ্ছা আচ্ছা আৰু ধৰক আমি আপোনাক ডিলাৰশিপ যেতিয়া প্ৰভাইড কৰিছিলো আমি আপোনাক কিছুমান প্ৰমিস কিছুমান কৰিছিলো যে আপোনাৰ এৰিয়াটো আমি ডিল নকৰো বা আমি ব্লক কৰি কেনে ৰাখিম সো আপোনাক ধৰক এডিং মেটেৰিয়েলস যি লাগে আমি প্ৰভাইড কৰিম সো হিখিনি প্ৰমিসখিনি আমি ৰাখিব পাৰিছো পারফেক্ট কৰি ৰাখিছে আপোনালোকে আপুনি ইয়াত উল্টা উল্টা কৰা নাই কথামতে ঠিক এইটোই কাম কৰি আছে বঢ়িয়া থ্যাংক ইউ আচ্ছা হয় স্যার সো এতিয়া ধৰক স্যার আমাৰ ভিউৱাৰ্ছে যেনেকৈ চাই আছে আপোনাৰ ভিডিওটো সো দুটা লাইন আমাৰ ভিউৱাৰ্ছৰ কাৰণে কক যে ইহঁতি কিয় আমাৰ লগত জড়িত হ'ব লাগে বা আমাৰ লগত ইহঁতি বিজনেছটো আৰম্ভ কৰিব লাগে সেই বস্তুটো ইহঁতক অলপ জনাই দিয়ক যাতে ইহঁতৰ কাৰণে হেল্প হয় এই বস্তু হয় ভিউৱাৰ্ছ মই একচুয়ালি মই একদম মানে কামৰূপ ৰুৰেলৰ পৰা আহিছো গাঁৱলীয়া অঞ্চল তাতে ধৰকচোন মানে বাইকৰ হেৰি বেছি মানে ইঞ্জিনৰ কামটো বেছি হয় কাৰণ মই বহুত ঘূৰিছো বহুত ইঞ্জিন অয়েলত মানে হেৰি কৰিছো কথা পাতিছো কিন্তু ইয়াতকৈ ভাল ইঞ্জিন অয়েল মই পোৱা নাই কাৰণ ফিডব্যাকটো ইমান ভাল গতিকে আহক নিটকোত যোগাযোগ কৰক মই ডিলাৰশ্বিপ লৈছো লাগিলে মোৰ লগতো যোগাযোগ কৰক বাইদেউৰ লগত যোগাযোগ কৰক গুৱাহাটী আমাৰ ডিষ্ট্ৰিবিউটৰ এইটো হাৰিয়ানাৰ প্ৰডাক্ট হয় দিল্লী আমাৰ হেড অফিচ গতিকে বিয়াৰ্ছ আপোনালোকে আমাক আদৰি লওক এইখিনি আৰু হয় স্যার সো আপুনি আজি আমাক সময় দিলে বহুত ভাল লাগিলে আপোনাৰ এইখিনি সময় মোৰো ভাল লাগিল বহুত হয় স্যার নমস্কাৰ আমাৰ কোম্পানীৰ ফালৰ পৰা আপোনাৰ কাৰণে সৰু এটা গিফ্ট আপুনি আমাৰ লগত জড়িত হোৱাৰ বাবে বহু বহু ধন্যবাদ